এয়া গাড়ী মানে মাটিত শুৱে ইহঁতে কিমান ডাঙৰ এখন গাড়ী লেতেৰা পানী তোৰ কি কম ডিউটি আছে ডিউটিত যাব লাগে এতিয়া লাইন নাই কেনেকৈ আমি কি কৰিম কওকচোন কি কৰিব এতিয়া কি কৰিম এতিয়া এইবিলাক যে পানী হৈছে ক'ত বনাব ক'ত খাব ক'ত বনাম ক'ত ভাত খাওঁ কওকচোন বাৰু তৰুণ নগৰৰ এইখিনিতে ইমান এৰবুজা বানো পানী পইচা দিয়া নাই লেট হৈছে মিটিং কৰবাচোন তুমি সমলত বহি লেতেৰা পানী এয়া চাওক পানী এয়া চাওক পানী দেখিছে না কিমান পানী এই চাওক পানী পানী দেখিছে না হে ভগৱান এইয়া ঘৰত চাওক মোৰ ঘৰত পানী চাওক দেখিছে না মোৰ ঘৰত পানী এয়া গুৱাহাটীৰ দৃশ্য গুৱাহাটীৰ তৰুণ নগৰৰ দৃশ্য চাওক আৰু অলপমান হ'লে গোটেই মোৰ বিচনাতে পানী উঠিব আৰু বেছি টাইম নাই এই দেখিছেনে পানী কিমান পানী চাওক হে কৃষ্ণ এইবিলাক চাওক এইবিলাক চাওক এইবিলাক চাওক এয়া দেখিছেনে বাহিৰ ইয়াৰে ওখলৈকে ইমানখিনি হয় তাৰ তলত ইমান পানী আৰু ইপিনে চাওক এইবিলাক পিছপিনে গোটেই পানী খিৰিকী দি গোটেই ভিতৰত পানী সোমাইছে মোৰ ৰুমত তাৰপিছত এইপিনে চাওক ইপিনে নালা বনাই দিয়া হৈছিলে এইপিনে চাওক না পূৰা ভৰ্তি মানে গোটেই বাউণ্ডাৰী ফুল আৰু গোটেই বাউণ্ডাৰী ফুল ইমান লেতেৰা পানী আমাৰ কি ক'ব বেমাৰ হৈ যাব ইমান লেতেৰা পানী তোৰ কি কম ডিউটি আছে ডিউটিত যাব লাগে এতিয়া লাইন নাই কেনেকৈ আমি কি কৰিম কওকচোন ইমান বৰষুণ ইমান পানীত আমি এতিয়া ঘৰে চম্ভালি মোৰ ইমান বস্তু বেয়া হৈ গৈছে মই নিজে ক'ব পৰা নাই তাৰমানে প্ৰথমবাৰ গুৱাহাটীত থাকি এনেকুৱা পানী আছোঁ মানে পাগল হৈ গৈছোঁ সেইটোৱে আহি মানে কান্দিলে এইবিলাক ইপিনে পিছপিনে এইখিনি গোটেই ডাষ্টবিন চাষ্টবিন গোটেই উঠি গৈছে এয়া খিৰিকী আৰু বাকী ইপিনে কিমান ওখ জেগা কিমান পানী আহিছে চাওক ইমান পানী দেখিছেনে কিমান পানী এইটো চাওক এইটো এটা ঘৰ ইয়াতে চাওক এইখন বিচনা গোটেই মানে এইখন এই গাড়ী চাওক এইটো গাড়ী এই মাটিত শুইছিলে এই গাড়ী মানে মাটিত শুৱে ইহঁতে কিমান ডাঙৰ এখন গাড়ী এখন গোটেই বিচনাখন গোটেই ভিজি গৈছে আৰু বেছি নাই অলপমান আছে একদম আপোনালোকে চাব পাৰে এই বিচনাৰ একদম সমান একদম উঠিছে এইবিলাক গোটেই ভিজি চাওক কিয়নো গোটেই বিচনাৰ ওপৰত উঠিব এইপিনে চাওক বাকী নহয় উঠিছে এনেকৈ হ'লে মানে কেনেকৈ হ'ব আপোনালোকে নিজে কওকচোন এনেকুৱা হ'লে কেনেকৈ হ'ব কেনেকৈ হ'ব এনেকুৱা হ'লে এইটো এটা দাদা এটাৰ ঘৰ হয় গোটেই ভিজিছে বৰবাদ চব এইবিলাক চাওক পানী বিচনাত আৰু অকণমান আছে উঠিবৰ কাৰণে এইটো হৈছে তৰুণ নগৰৰ খিৰিকী কাৰেণ্ট নাই এইফালে কাৰেণ্টো নাই কাৰেণ্ট থাকিলেও কিবা এটা কৰিব পাৰোঁ আৰু মানে কি হ'ল কাৰেণ্টটো নাই এইফালে মালিকৰ কোনো খবৰ লোৱাৰ নিয়ম নাই আৰু এইফালে আপোনাৰ পানী যে আছে পানী য'ত মানে মেচিন চলাই ডাঙৰ পানী মানে যিটো ডাঙৰ নালা আছে তাৰে মানে মেচিনটো আপোনাৰ হেৰি কৰা নাই অন কৰা নাই বন্ধ কৰাই আছে আমি ফটো চটো মাৰি আনিছিলোঁ বাৰু তাৰেও এইটো এটা ঘৰ এয়া প্ৰত্যেকটা ঘৰতে মানে ইমান পানী পানী চাওক আমাৰ ৰাস্তাত পানী চাওক ৰাস্তাত আৰু অলপমান আছে ঘৰৰ ভিতৰত সোমাই গৈছে এতিয়া হেৰিটো সোমাব ইমান ওখ জেগাত পানী চাওক ইমান পানী চাওক লাইনটো থাকলে অলপমান কম ভাল হয় বোলে লাইনটো আছে চাই চিতি কিবা এটা কৰিব পাৰোঁ চাওক পানী চাওক পানী দেখিছে না গডৰেজত মোৰ চাওক গডৰেজৰ কিমানলৈকে পানী আইনাখন পাব আৰু টেবুলৰ চাওক গৈছোঁ এই গেছৰ ইয়ালৈকে পানী একেবাৰে খিৰিকীৰ একেবাৰে আধালৈকে পানী এইখিনি খিৰিকী নাইয়ে আৰু বেছি এইখিনিক লাগি পানী এই আলনা বিচনাৰ এইখিনি বিচনা আৰু আছে তথাপিও ইমান পানী 1 ফুট আছে আৰু 1 ফুটৰ পিছতে আৰু ভৰ্তি এইপিনে চাওক এইপিনে এই চকেজ চাওক
আপা চিংগল জোৰ এনে চকেছ চাওক চকেছৰ একদম 200 লাগি পানী এয়া ওপৰক লাগি পানী ইপিনে চাওক ইপিনে এইবিলাক জাবৰ গোটেই গুৱাহাটীৰ জাবৰবিলাক আছে এইপিনে চাওক এয়া 10,000 ভিতৰত লাগি পানী মায়ে চাওক 10,000 কিমানক লাগি পানী দৰ্জান জাপে ধৰিব লেপটা মাখা যেন নোসোমাই ঘৰত এইবিলাক ইমান চাওক ইমান সেই আঁঠু সেই চাওক আঁঠুৰ একেলগে পানী এইফালে মাখা এইফালে গোটেই আমাৰ বটল এটা ভাৰিও গৈছে গোটেই ভৰ্তি আমাৰ দৰ্জা নুখুলিবি দেই এই এইপিনে চাওক নালা বনাইছিলে নালা বিচাৰি পাবি নালাৰ ওপৰৰ পাৰ এনেকুৱা পানী দেখাই নাই মই সেই চাওক সেই খিৰিকী চাওক এই বাহিৰৰ হয় বাহিৰত দৃশ্য পূৰা ৰাস্তা ইমান ওখ ৰাস্তাইদি পানী আহিছে বাকী ইপিনেতো আৰু চাবই নালাগে পূৰা সমান এক আঁঠু নহয় এক কমৰ হ'ব পানী নহয় এইবিলাক চাওক পানী বিচনাত আৰু অকণমান আছে উঠিবৰ কাৰণে এইটো হৈছে তৰুণ নগৰৰ খিৰিকী কাৰেণ্ট নাই এইফালে কাৰেণ্টো নাই কাৰেণ্ট থাকিলেও কিবা এটা কৰিব পাৰোঁ আৰু মানে কি হ'ল কাৰেণ্টটো নাই এইফালে মালিকৰ কোনো খবৰ লোৱাৰ নিয়ম নাই আৰু এইফালে আপোনাৰ পানী যে আছে পানী য'ত মানে মেচিন চলাই ডাঙৰ পানী মানে যিটো ডাঙৰ নালা আছে তাৰে মানে মেচিনটো আপোনাৰ হেৰি কৰা নাই অন কৰা নাই বন্ধ কৰাই আছে আমি ফটো চটো মাৰি আনিছিলোঁ বাৰু তাৰেও এইটো এটা ঘৰ প্ৰত্যেকটা ঘৰতে মানে ইমান ইমান পানী সোমাইছে এতিয়া আমি কেনেকৈ খাম কেনেকৈ শুম কেনেকৈ কি কৰিম কেনেকৈ ক'ত বস্তু আনি চব বৰবাদ পানী সোমাই গৈছে এই অৱস্থা এতিয়া মানে ইয়াত ওখ আছিলে কিজানি ইয়াতে 2-2.5 ফুট মান ওখ আছিল চাগে চব মানে ডুবি গ'ল পানী এয়া চিলিণ্ডাৰৰ মানে গললৈকে আহিছে চিলিণ্ডাৰ গললৈকে এয়া বেছিহে হৈ আছে পানী বাঢ়ি বাঢ়ি নাই অকণমান এই বিচনাটোলৈকে উঠিছে গডৰেজৰ ভিতৰত গডৰেজটো এই অৱস্থা এই নতুন গডৰেজ হয় এইবিলাক খুলি দিয়কচোন এইটো ভিতৰত পানী এটা তললৈকে পানী এটা তলতটো পূৰা ফুল এয়া অৱস্থা চাওক বস্তু বাহিনী গোটেই ভিজি চিজি চব চব বৰবাদ হৈ গ'ল এতিয়া ক'ত উঠিব ক'ত খাব চব চেছ চব চফা টফা গডৰেজ চডৰেজ চব চেছ চব বৰবাদ এই ইমান ঘৰত বুঢ়া বুঢ়া মানুহ আছে কি অৱস্থাত চলি আছে এই এটা খুৰী ইমান বেচেৰা খুৰী এতিয়া কি কৰিব হে কি কৰিব এতিয়া কি কৰিম এতিয়া এইবিলাক যে পানী হৈছে ক'ত বনাব ক'ত খাব তাকেতো এতিয়া ক'ত বনাম ক'ত ভাত খাওঁ এতিয়া কেনেকৈ থাকোঁ তাকেতো এতিয়া কি কৰে সিহঁতে এই চাওকচোন কি অৱস্থাত থাকিব লগা হৈছে পানী নাই ঘৰ ভাড়া দি আছে 4,000 টকা এই অৱস্থা চাওকচোন এইপিনেতো বাকী ঘৰবিলাকততো মানুহে নাই এইবিলাকতো গোটেই ভিজি বৰবাদ চব ডিউটিত গৈছে আহি কি এনেকুৱা কিয় অৱস্থা হয় অকল তৰুণ নগৰখনে এনেকুৱা কিয় হয় মই বুজি নাপাওঁ তৰুণ নগৰ অনিল নগৰ নবীন নগৰ ইহঁতৰ ঘৰৰ ভিতৰত মানে মই লাইটেদি আপোনাক অকণমান দেখাই দিছোঁ ভিতৰত পূৰা মানে পানী দি পূৰা ভৰ্তি মানুহখন নাই একদম ভৰ্তি আৰু মানে চব ভিজি চিজি চব বৰবাদ হৈ গৈছে ইপিনেদি এই দেখিছেনে কিমান পানী ভিতৰত বাকী এইবিলাক ঘৰ আহাই নাই এই বাথৰুম চাব হা এক আঁঠু ওখ বাথৰুম চাওক বাথৰুমত পানী একচুৱেলি ইয়াৰ বাথৰুমৰ কৰিডৰ এইটো হয় এইটো কৰিডৰ হয় এইটো কৰিডৰ আৰু তাৰ পৰা কিমান পানী চাওক বাহিৰ ইয়াৰে ওখলৈকে ইমানখিনি হয় তাৰ তলত ইমান পানী আৰু ইপিনে চাওক এইবিলাক পিছপিনে গোটেই পানী খিৰিকী দি গোটেই ভিতৰত পানী সোমাইছে মোৰ ৰুমত তাৰপিছত এইপিনে চাওক ইপিনে নালা বনাই দিয়া হৈছিলে এইপিনে চাওক না পূৰা ভৰ্তি মানে গোটেই বাউণ্ডাৰী ফুল আৰু গোটেই বাউণ্ডাৰী ফুল এতিয়া ইমান লেতেৰা পানী আমাৰ মানে কি ক'ব বেমাৰ হৈ যাব ইমান লেতেৰা পানী তোৰ কি ক'ম ডিউটি আছে ডিউটিত যাব লাগে এতিয়া লাইন নাই কেনেকৈ আমি কি কৰিম কওকচোন ইমান বৰষুণ ইমান পানীত আমি এতিয়া ঘৰে চম্ভালি মোৰ ইমান বস্তু বেয়া হৈ গৈছে মই নিজে ক'ব পৰা নাই তাৰমানে প্ৰথমবাৰ গুৱাহাটীত থাকি এনেকুৱা পানী আছোঁ মানে পাগল হৈ গৈছোঁ সেইটোৱে তৰুণ নগৰত মানে ইমানেই আমাৰ ৰুমত ইমানে পানী হৈছে আপোনালোকক কি ক'ম আৰু উপায় নোহোৱা হৈ গৈছে একদম ভৰি চৰি কাটি অৱস্থা বেয়া সেইপিনে সাপ বেং চব সোমাইছে ঘৰত অৱস্থাই নাই কাটিছেও এইপিনে ভৰি চৰি কাটি গৈছে একদম অৱস্থা নাই একদম মানে আৰু কি হ'ব আৰু এতিয়া ঘৰৰ বস্তু বাহিনী চব বৰবাদ হৈ গ'ল চব চেছ ইপিনে কাৰেণ্ট নাই আজি কেইটা 4টামান বজাৰ পৰা কাৰেণ্ট নাই এইবোৰ অৱস্থা এই পানীৰ ভিতৰত এনেকৈ থাকিব লগা হৈছে খোৱা লোৱা চব বন্ধ হৈ গৈছে দিনৰ পৰাই এনেকুৱা হৈছে দেখাই আছোঁ আপোনালোকক মই
ডাঙৰ যিটো নালা আছে ডাঙৰ নালাত মেচিন চলাব গৈছিলোঁ মেচিন চলাইছিলে চাব গৈছিলোঁ তাত না মেচিন চলাইছে না কিবা কৰিছে উল্টা মানে এখন ঢাকন মাৰি থাকে ঢাকনখন মানে উঠাই থৈ দিছে তাৰে নালাৰ পানী উল্টা কৰি মাৰিছে মাৰি কিনে আমাৰ ঘৰত সোমাইছে চব মানে তৰুণনগৰ যিমান পানী হৈছে সেই নালাৰ পৰা আহিছে ডাঙৰ নালা আৰু আমি গৈছোঁ যে নালাটো যে তাক মানে হেৰি কৰি দিব লাগে সেইটো কোনো মানুহেই নাই বহুত বিচাৰিলোঁ ফোন নম্বৰ চালোঁ নাই ফোন কৰি কিনে মাতিলোঁ হয় এতিয়া মানে নালাৰ পৰা পানীটো উল্টা কৰি আহি আছে সেইকাৰণে আমি অলপ আৰু বেছি টাইম নালাগে আৰু পিছত আমি ডুবি যাম আৰু অলপ বৰষুণটো আহি আছে সেয়াই ইপিনে চাওক ইপিনে কিমান পানী যাচোন নামি যা চাওঁ কিমান যাচোন নামি যা চাওঁ কিমান বাপৰে বাপ ইমান পানী দেখিছে কিমান পানী এইটো কিমান ওখ চাওক তাৰ পৰা কিমান ওখ তথাপি ইমান পানী এই ভগৱান আৰু অলপমান আছে গোটেই ঘৰত ডুবি যাব আৰু বেছি নাই ঘৰত ডুবিলে নহয় গোটেই ঘৰটো ডুবি যাব টিঙৰ ওপৰ পাব আৰু পানী সেইগিলা চব বস্তা বেয়া এইটো চাওক এইটো এটা ঘৰ ইয়াতে চাওক এইখন বিচনা গোটেই মানে এইখন এই গাদী চাওক এইটো গাদী চাওক এই মাটিত শুইছিলে এই গাদী মানে মাটিত শুৱে ইহঁতে কিমান ডাঙৰ এখন গাদী এইখন গোটেই বিচনাখন গোটেই ভিজি গৈছে আৰু বেছি নাই অলপমান আছে একদম আপোনালোকে চাব পাৰে এই বিচনাৰ একদম সমান একদম উঠিছে এইবিলাক গোটেই ভিজি চাওক কিয়নো গোটেই বিচনাৰ ওপৰত উঠিব এইপিনে চাওক তোৰ বিছনাৰ উঠবে একজোৰে কাটি বাকী নহয় উঠিছে এনেকৈ হ'লে মানে কেনেকৈ হ'ব আপোনালোকে নিজে কওকচোন এনেকুৱা হ'লে কেনেকৈ হ'ব কেনেকৈ হ'ব এনেকুৱা হ'লে এইটো এটা দাদা এটাৰ ঘৰ হয় গোটেই ভিজিছে বৰবাদ চব